Arnam Langpi Bornirja Arada Phan CEM Dr. Tuliram Ronghang Lam Chakateng Pen ke Papleng Pi. Pinini Pai Kray Pliarni Adap Kray Si Aport Lakhain Korapli Diopani MSC Constituency Arlo Bornirja Lang Mini Patua Klam Asot Terang Arong Along Inglong Chodon Pen Difuan Kachelengia Baskimi Kang Puamai Padopon. Bangso Amai EM Surjorong Par EM Billy Mohan Khaklari MAC Sorbon Telenga VDC Chairperson Elis Teron P Transport Engineer Sima Tisopi KSA Arnam Langpiaro Amaipu Anil Sonteron Pen Chenglok SGB GB KCS Manpeng Kitekiding Atum Chatongdun Pinpur Dame Non Hejong Diopani Constituency along Carbianong Autonomous Council Ben Kiding Pon CEM Public Interaction Program Hot Diopani Arada Tum Car E Justament Kedam Kevangjia Phan Basavar Sai Nang Piponangji Pukachuning Ripona Tengpen Hithi Ruini Angbong Inglong Chodon Pen Difu Kachelengjia Phan Basa Humso Pipajir Pontanglo Diopani Aratum CEM Ronghang Sanghua Phan Lam Chakateng Pen Ke Klem Ke Pachon Pon Thegapot Suri Surya Kachiro Pajiro Pontu Lapen Lapuson Thak Thaksi Diopani Arada Phan Akisung Ke Boy Kido An Kanghon Pon Verja Phan Se Choning Ripon Pedo News Report Karbi Life আমার খুব আনন্দৰ দিন এটা কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰঙাং ছাৰক অশেষ অশেষ কাৰ্বি আংলং হৈ সকলো ৰাইজৰ হৈ ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিছোঁ আমাৰ ডিপাৰ্টমেণ্ট EM আমাৰ বিলমোহন কাকলাৰী ছাৰক আৰু আমাৰ ইঞ্জিনিয়াৰ বাইদেউক আমাৰ শ্ৰীমতী চুপি আৰু লগত আমাৰ ধন্যবাদ দিছোঁ মেডিকেল EM সূৰ্যৰং পাৰ ডাঙৰীয়াক যে আমাৰ এই সমষ্টিত দিনে দিনে এটা এটাকে আমি ডেভেলপমেণ্টবিলাক আনিব পাইছোঁ আৰু সঁচাকৈ খুব ভাল বিষয় আজিৰ দিনটো যে আমাৰ এখন গাড়ী দিছে যি সমস্যা এটা ইংলং চেডনটো আমাৰ ডিফুলৈ খুব এটা ভিতৰুৱা অঞ্চল আছিলে সেই অঞ্চলটোৰ আমাৰ খুব এটা উপহাৰ দিছে যে সেই গাড়ীখন লৈ আমাৰ এটা মেডিকেল যাব পাৰিব আৰু খুব উপহাৰ দিছে আমাক এটা CMে যে ক'বই লাগিব এইটো মই যে এইকেইদিনতে আমাৰ আকৌ খুব এটা ভাল উপহাৰ দেওপানীত পাইছোঁ ৰাস্তাবিলাক যিটো ৰাস্তা নেকি আমাৰ মজাদাৰ বস্তুটো বেঞ্চিং গাঁও টু লুইচ তিৰ্কি কমাৰ গাঁও আৰু পানবাৰী অঞ্চল এইবিলাক ৰাস্তা CM ছাৰে আমাক দিছে এইকেইদিনতে টেণ্ডাৰ হৈ যাব গতিকে আমি খুব ভাল আৰু নামৰ নদী বাগান ৰাস্তাটো আমি এতিয়া অপেনিং কৰিলোৱে আমি কাম আৰম্ভই হ'ব গতিকে আমাৰ দিনে দিনে সমস্যাবিলাক সমাধান হৈ আহিছে আৰু আমি এই গাড়ীখন পাই আমি সকলো ৰাইজক এটাই ইয়াৰ উদ্দেশ্য মই অনুৰোধ জনাব বিচাৰিছোঁ যে এই দেওপানী অঞ্চলত গাড়ীখন দিছে গতিকে এই গাড়ীখন নিজৰ সম্পত্তি বুলি ভাবিব লাগিব যিধৰণে কুঁৱাবিলাক দিলে চৰকাৰী কুঁৱা বুলি ভাবি ইউজ নকৰে বহুত অঞ্চলত এনেকৈ আছে চৰকাৰী কুঁৱা বুলি কয় তেনেকৈ ভাবিব নালাগে একচুৱেলি গাড়ীখন সম্পত্তিটো নিজৰ বুলি ভাবিব লাগে আৰু এইটো ভাড়াহীন হ'বই লাগিব আৰু ইয়াতে কোনো যাতে দাদাগিৰি কৰি উঠিব নালাগে যে আমাক দিছে এনেকুৱা ধৰণৰ নহয় একচুৱেলি এইটো আমি সহায়ৰ কাৰণে আগবঢ়াইছোঁ গতিকে ইয়াতে কোনো যাতে দাদাগিৰি নকৰে মই সকলোলৈ ডেকা চামক বা সকলো যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ যাতে দাদাগিৰি নকৰিব আপোনালোকে এইটো ৰাইজৰ সম্পত্তি হৈ আমাৰ CM ছাৰে দিছে গতিকে সেইটো এই সম্পত্তিটো আপোনালোকে আগবঢ়াই লৈ যাব আৰু ইয়াতে আপোনালোকে ভিতৰুৱা অঞ্চলৰ সমস্যাৰ কাৰণে দীৰ্ঘদিন সমস্যাৰ কাৰণে দিয়া হৈছে গতিকে ইয়াক আমি যিমান ভাল ধৰণে ইউজ কৰিম ইমান ভাল ধৰণে থাকিব বছৰ আৰু যদি এইখন ভাল ধৰণে ইউজ হয় তেতিয়া ভৱিষ্যতে আমাক আকৌ CM ছাৰে যোৱাকালি কথা দিছে যে আমি আকৌ বাছ দিম বুলি দিবে গতিকে আমি ৰেভিনিউৰ ওপৰত চলিব আমাৰ EM ছাৰে কৈ গ'ল যে সকলো টায়াৰৰ কথা আছে মবিলৰ কথা আছে গতিকে ৰেভিনিউৰ প্ৰয়োজন হ'ব গতিকে সেইটো ভাড়া হিচাপে চলাব লাগিব গতিকে ধন্যবাদ দিছোঁ CMক আমি দেওপানী টিম কাৰ্বি আংলং হৈ ধন্যবাদ দিছোঁ তেখেতক যে আমাক এই উপহাৰ দিয়াৰ বাবে মই খুব ইয়াৰ লোকেল MSC হিচাপে আন্তৰিক অভিনন্দন জনাইছোঁ আমাক এনেকৈ সহায় কৰি যাওক আমি দেওপানী ৰাইজ সদায় আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম কাৰণ আপোনালোকে জানে 16 চনৰ পৰা আজিলৈকে বিজেপি চৰকাৰ দিনত কোনো দিন দেওপানী ইয়াতে বিফল হোৱা নাই সদায় সফলে হৈ আছে MLA হওক MP হওক MSC হওক বা সকলো হেৰি হওক যিকোনো ইলেকশ্যনলৈ আমি সদায় হাইষ্টত আছোঁ গতিকে আমাক উপহাৰবিলাক দি আছে অনাগত দিনত আমি আকৌ কৈছোঁ দেওপানীৰ কাৰণে এখন গেষ্ট হাউচৰ কথা এই গেষ্ট হাউচটো আমাৰ প্ৰয়োজন হ'ব গেষ্ট হাউচটো আমাক খুব সোনকালে CM ছাৰে উপহাৰ হিচাপে দিব বুলি আমি আশা ৰাখিছোঁ গতিকে পুনৰবাৰ আন্তৰিক অভিনন্দন জনাই CM ছাৰক ধন্যবাদ জ্ঞাপন টাইম শিডিউলটো কিমান পৰা হ'ব এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বাইদেউ আমাৰ ইঞ্জিনিয়াৰ বাইদেউ টাইম শিডিউলটো আপোনালোকে ঠিক ঠাক কৰি পেলাই এতিয়ালৈকে আজি চেৰিমনি আমি গাড়ীখন লৈ চলোৱাই দিছোঁ গতিকে টাইম শিডিউলটো আমাৰ ডিপাৰ্টমেণ্টে শিডিউলটো ঠিক কৰি পেলাই আপোনালোকক জনাই দিয়ে যোৱা 30 তাৰিখত
আমাৰ ইয়াত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম হৈছিল দেওপানী সমষ্টিত আৰু তাত ৰাইজে এটা অভিযোগ কৰিছে অভিযোগ মানে এটা অভাৱ আছিল যে ইয়াত মানে কমিউনিকেশ্যন ইমান ঠিক নহয় সেইকাৰণে CM ছাৰে সেই গোটেই কথাটো বুজি লৈ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টক এটা মানে তেখেতে এডভাইচ দিলে যে অতি সোনকালে তাত ৰাইজৰ সুবিধাৰ কাৰণে এখন গাড়ী দিব লাগে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কি কয় ডিচিশ্যন সেইটো কাৰ্যকৰী কৰিব পৰাৰ কাৰণে আমি ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্ট এতিয়া মোৰ লগত আছে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ বাইদেউ আছে এছিষ্টেণ্ট মানে ইঞ্জিনিয়াৰ আছে গগৈ গতিকে সকলোৰে প্ৰচেষ্টাত আজি আমি দেওপানীবাসীক এই গাড়ীখন মানে CMৰ হৈ উপহাৰ দিছোঁ যাতে ৰাইজে এই কি কয় সম্পত্তিটো যাতে ভালকৈ ইউজ কৰে যিয়ে ধৰক অনাগত দিনবিলাকত আমি এনেকৈ ৰাইজৰ হৈ কাম কৰি যাম সেইখিনিয়ে আপোনালোকক জনালোঁ গতিকে এইখিনি মুহূৰ্তত মই সকলোকে দেওপানীবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি মোৰ তৰফৰ পৰা CM ছাৰকো মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতো এনেকুৱা বাছ দি আছে এইটো বাছটো আগতো চলি আছে কিন্তু মাজতো চলে নাই এইটো বিষয়ে কি ইয়াত কিছুমান কাৰিকৰী অসুবিধা আছে একচুৱেলি আমাৰ পৰা এইটোৱে প্ৰথম এনেই বাছ হিচাপে আপোনালোকে ওপৰৰ পৰা চালে দেখিব চলে এনেকৈ কিন্তু ইয়াৰ ওপৰত কিছুমান মানে কাম আছে যিবিলাক নেকি আমাৰ ৰেভিনিউ কালেকশ্যনৰ কথা আহে এতিয়া যদি তাৰ পৰা যদি আমি গাড়ীখন দিয়াৰ পাছত যদি ৰেভিনিউ কালেকশ্যন নহয় তেতিয়াতো আমি আমাৰ ফাণ্ডৰ পৰা দিবৰ অসুবিধা হয় এইবিলাক কিছুমান টেকনিকেল কথা আছে যিবিলাক মানে সকলোৰে আগত পোৱাৰ সম্ভৱ নহয় আৰু গতিকে যিটো বাছ চলা নাই সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ নহয়